ৰংচঙীয়া পৃথিৱীখনক বিচাৰি নহয়, সেউজীয়াক বিচাৰি, এক নতুনত্বক বিচাৰি আমাৰ যাত্ৰা আছিল উত্তৰ অসমলৈ বুলি। আৰু এই যাত্ৰাত আমি পাৰ হৈ গৈছিলোঁ মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নগাঁও আৰু তেজপুৰ সংযোগী যিখন নতুন দলং আছিল, সেই নতুন দলংখনত। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক বুঢ়ালুইতৰ ওপৰত এই নতুন দলংখনৰ যি অপূৰ্ব সৌন্দৰ্য তাক দেখুৱাৰ চেষ্টা কৰিম। এই দলংখন যেন বুঢ়ালুইতৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছে। আকৌ এবাৰ যেন প্ৰমাণ কৰি দিছে বুঢ়ালুইত সঁচাই তুমি ধুনীয়া, সঁচাই তুমি অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী।